এটি টপিক লৈ আপোনালোকৰ আগত উপস্থিত হৈছোহি। এইটো মোৰ স্বৰচিত লেখনি আৰু টপিকটোৰ নাম হৈছে মোৰ নাম হৈছে বাৰ্ধক্যত নিসংগতা এক দুৰাৰোগ্য ব্যাধি। কিমান যে বেদনাদায়ক শিৰোনামটো শুনি হয়তো আপোনালোকে গম পাই গৈছে। মাতৃহৃদয় বা হৃদয়ৰ যি কঁপনি এই লেখনিৰ জৰিয়তে আপোনালোকক মই প্ৰকাশ কৰিম। বহুত বেদনাদায়ক মোৰ এই লিখনিখিনি, কিন্তু মই ভাবোঁ এইটো সম্পূৰ্ণ সত্যৰ আধাৰত লিখিছোঁ। মোৰ মনত থূপ খাই থকা বা মই মোৰ সমাজত দেখি থকা ঘটনা পৰিঘটনা সকলোবোৰ আধাৰত মই এইখিনি লিখিবলৈ আৰম্ভ কৰিছোঁ। শুনক। এক মিনিট, মোৰ ভইচটো হয়তো আপোনালোকে অলপ সৰু হৈ গৈছেগৈ। মই স্পীকাৰ লোৱা নাছিলোঁ, এতিয়া মই লৈছোঁ। চৰি, তাৰ কাৰণে মই দুখিত। মই এতিয়া আপোনালোকৰ আগত পঢ়ি শুনাওঁ। সম্পৰ্কত আপোন হৈও অজানিতে শূন্যত বিলীন হোৱা হে মোৰ শ্ৰদ্ধাৰ মাতৃ পিতৃ, তোমাক লোকক জনাইছোঁ সশ্ৰদ্ধ আন্তৰিক প্ৰণিপাত। এতিয়া মই মাতৃৰ বিষয়ে কওঁ। মাতৃ, তুমি যে গংগা, তুমিয়েইতো সৃষ্টি, তুমিয়েইতো দৃষ্টি, নাৰী তুমি যে মহিমাময়ী। তেওঁ হৈছে কোন? তেওঁ হৈছে আমাৰ আই মাতৃ। মাতৃৰ বুকুত আছে মায়াৰ সাগৰ। মই এতিয়া বিশেষকৈ মাতৃৰ বিষয়ে কৈ গৈ আছোঁ। তোমাৰ আছে অকৃত্ৰিম স্নেহ, মৰম আৰু সাহস। মাতৃৰ হৃদয়ৰ লগত তুলনা দিবলৈ জগতত কোনো বাস্তৱেই নাই। কিমান সুন্দৰ বাক্যশাৰী। মাতৃ যেন স্নেহৰ নিয়ৰত তিতা এটি শব্দ যেন। মাতৃৰ অপত্য স্নেহ আৰু আকুলতাই মোৰ ভাৱ অনুভূতিৰ দুৱাৰখন খুলি খুলি দিয়ে। মাতৃ মানে আই। এই চেগতে এটা জতুৱা ঠাঁচ মই আপোনালোকৰ আগত ইয়াৰ লগত সামঞ্জস্য ৰাখি ক'বলৈ বিচাৰিছোঁ। আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন। দেউতাই গালি পাৰিলে যেন হঠাতে আয়ে উচুপি উঠে। কিছুমান সংবেদনশীল আইৰ কিছুমান সংবেদনশীল মাতৃ হৃদয় শিয়ৰি উঠে, হিয়াবোৰ জাগৃত হয়। অসুখ বিসুখ দুখ দুৰ্দশা হ'লে আইৰ দুগালেদি দুধাৰি তপত চকুলো বৈ আহে। আৰু কি কৰে আয়ে? ঈশ্বৰৰ পূজা প্ৰাৰ্থনা কৰে। জনম জনম ধৰি আদিম পুৱাৰ চিনাকি শব্দ। তেওঁ হ'ল আমাৰ সাহসৰ প্ৰতিমূৰ্তি। খাওঁতে বওঁতে উঠোতে বহোঁতে হঠাতে উজুতি খালে, বেমাৰ পৰিলে প্ৰতিটো ক্ষণতেই আইক স্মৰণ কৰোঁ, নহয় জানো? আমি সকলোৱেতো আইক স্মৰণ কৰোঁ। আই মাতৃৰ কোলাত উঠি জীৱন দৰ্শনৰ বাট বুলি কোৱাটো আমাৰ এক আদৰ্শস্বৰূপ। আই যেনেকৈ নানা গুণৰে পৰিপূৰ্ণ,
ঠিক তেনেকৈয়ে তেওঁ মহাগুণ সম্পন্ন। এখন হাঁহি মুখীয়া সুধীৰ সুখ ধীৰ গম্ভীৰ সৰলতা নম্ৰতাৰে আৱৰি থকা কোমল হৃদয়ৰ মোৰ কোন? সেই মোৰ এই মাতৃগৰাকী। নিকা ভাৱমূৰ্তিৰ শুভ্ৰ বগা সূতাৰে বোৱা এখন যেন আই পবিত্ৰ চাদৰ। আই হ'ল এখন শুভ্ৰ বগা পবিত্ৰ চাদৰ। এই সুন্দৰ বিনন্দীয়া ধৰাখন আইৰ কোলাত উঠিয়েই উপলব্ধি কৰিলোঁ। নহয় জানো? আমি সকলোৱে আইৰ কোলাতেই উপলব্ধি কৰোঁ। আইৰ কাষতে থাকিয়েই শৈশৱ পাৰ কৰি যৌৱনৰ দুৱাৰ মৰ্মে মৰ্মে উপলব্ধি কৰিলোঁ। মহিমাময়ী মাতৃয়ে সন্তানৰ যিমান দুষ্কৃতি অনাচাৰ অবিচাৰ মাতৃয়ে সকলোবোৰ পৰিশোধন কৰে। আমাৰ মাতৃয়ে এই সকলোবোৰ পৰিশোধন কৰে। নহয় জানো? জীৱনৰ প্ৰত্যেকটো সুখ দিবলৈ চেষ্টা কৰে তেওঁলোকে। আয়ে নিজ জীৱন বলি দিও সন্তানক পোহপাল দিয়ে। নিজৰ ঘাম মাটিত পেলায়ো সন্তানক সকলো দিবলৈ আগুৱাই যায় এগৰাকী বৃদ্ধ মাতৃও। জগাৰ পাখিবোৰ যেনেকৈ আন্ধাৰত উৰি ফুৰে, পিছত সিহঁতৰ মৃত্যু হয় এক জ্বলন্ত চাকিত, ঠিক তেনেকৈ এগৰাকী আই মাতৃয়ে অশেষ দুখ কষ্ট ভুগি সন্তানক বিপদ সংকুল জীৱনৰ পৰাই আঁতৰাই ৰাখে। কিয়নো আই যে সাদৰী হয়, কিমান মৰম লগা। নহয় জানো? আয়ে যিমানে পাৰে নিজৰ তেজ দি হ'লেও সেৱাবোৰ আগবঢ়াই যায়। কিন্তু আয়ে কেতিয়াও স্বীকৃতি আৰু কি নিবিচাৰে? প্ৰতিদান নিবিচাৰে। সন্তানসকলে যেতিয়া সফলতাৰ শিকলিত উঠি জয় হয়, তেতিয়া মাতৃৰ স্নেহ কেনেকুৱা হয় গম পাইছেনে? একেবাৰে ভৰা হৃদয়ত সাগৰৰ ঢৌ বয় মাতৃ হৃদয়খন। মাতৃৰ চকুত চকুলোৰে ভৰি পৰে। সেয়া হ'ল মাতৃৰ আশীৰ্বাদ আৰু হাঁহিৰ নিজৰা বৈ যায়। মাতৃৰ যে দুধাৰি চকুলো, সেয়া হ'ল কিন্তু আশীৰ্বাদ। মাতৃয়ে সুখ যেতিয়া দেখে তেতিয়া দুধাৰি চকুলো বৈ আহে। সেয়া কিন্তু মাতৃৰ আশীৰ্বাদহে। নিজৰ সকলো আশা আকাংক্ষা নেওচি সন্তানৰ সুখৰ বাবে মাতৃয়ে আশা কৰে। কিমান যে মহান হৃদয় মাতৃৰ! ক্ষমা মৰম সাহস দয়া ধৈৰ্যৰ প্ৰতিমূৰ্তি এগৰাকী কোন? সেইগৰাকী হ'ল আমাৰ মাতৃ। আইৰ সকলোতকৈ শ্ৰেষ্ঠ শক্তি হ'ল কি বাৰু কওকচোন আপোনালোকে? সকলোতকৈ সৰ্বশ্ৰেষ্ঠ শক্তি হ'ল ত্যাগ। পৃথিৱীৰ প্ৰথম পোহৰ কণেও হ'ল আমাৰ জন্মদাত্ৰী মাতৃ। মা শব্দটো সংস্কৃতত মাতৃ শব্দৰ পৰা জন্ম পাইছে। মাতৃয়ে 10 দিন ধৰি গৰ্ভত সন্তান ধাৰণ কৰি জীৱনৰ অপৰিসীম বেদনা কোৱা হয় প্ৰসৱ বেদনাক অতি আনন্দৰে মূৰ পাতি লৈ আমাক জন্ম দিয়ে এই ধৰাত। আৰু এই ধৰাৰ নানা বিচিত্ৰ ৰং দেখুৱাই মাতৃৰ দেহৰ তেজ ধমনী আৰু শিৰাৰ জৰিয়তে সন্তানৰ দেহলৈ সেইবোৰ প্ৰবাহিত হয়। কিমান যে তত্ত্বগধুৰ।
মাতৃৰ সকলো ৰস পান কৰি পৰিপূৰ্ণ কৰি পূৰ্ণিমাৰ আকাশখনত থকা চন্দ্ৰমাটোৰ দৰে লহপহকৈ বাঢ়িবলৈ ধৰে। কোন বাঢ়িবলৈ ধৰে? আমাৰ সন্তানসকল। সকলোবোৰ সমস্যা মূৰ পাতি সন্তানৰ দায়িত্ব বহন কৰে। হাড়ক মাতি তেজ পানী কৰি সকলো কাটি কৰি সন্তান ডাঙৰ দীঘল কৰে। আই বুকুতেই জন্ম আৰু সৃষ্টি হয়। নৈতিকতাৰ মাপকাঠি, নৈতিক চৰিত্ৰ মজবুত কৰি সন্তানৰ মনত আশা, আকাংক্ষা, সাহস, আত্মবল আৰু অনুপ্ৰেৰণাৰ ভাৱসমূহ মাতৃৰ দ্বাৰাহে সম্ভৱ হৈ উঠে। কিমান ত্যাগ, কষ্ট স্বীকাৰ কৰিব লগা হয় আমাৰ এই মাতৃগৰাকীয়ে। বিবেকৰ সৈতে যুঁজিবলৈ শিক্ষণ দিয়ে অপাৰ মহিমাময়ী সেই মাতৃগৰাকীয়ে। জীৱনৰ বিয়লি বেলা বঠা নোহোৱা নাওখনিৰ দৰে ক্ৰমান্বয়ে অচল হৈ পৰে মন আৰু মগজু। লাহে লাহে মাতৃসকলৰ মন মগজু অচল হৈ পৰে। মাতৃসকল পৰিত্ৰাণৰ যেন কোনো পথ নাই। এনেকুৱা হৈ যায় সেই সময়ত মাতৃসকলৰ পৰিত্ৰাণৰো যেন পথ নাই। কিমান মৰ্মবেদনা, মৰ্মবিদায়ক। বৃদ্ধ অৱস্থাত বাঁহৰ পাতে পোক বোৰে। জিজ্ঞাসা উৎপীড়নবোৰ কোনেও গুৰুত্ব নিদিয়ে। অস্তিত্বহীন কৰি তোলে সেইবোৰ দুৰ্ভগীয়া মাতৃৰ মাতাল মস্তিষ্কবিহীন পাষাণ হৃদয়ৰ সন্তানসকলে। দুৰ্বিষ যাতনাৰ ঘেৰি ধৰে মাতৃসকলক এক নিথৰ কাঠৰ মূৰ্তিৰ দৰে। মাতৃসকল কেনেকুৱা হৈ যায়? তেওঁলোক কাঠৰ মূৰ্তিৰ দৰে হৈ যায়। বাৰ্ধক্যই হেঁচি ধৰে তেওঁলোকক। নিসংগতা এক দুৰাৰোগ্য ব্যাধি। সেই ব্যাধি আমাৰ বাৰ্ধক্যত আৱৰি ধৰে। সঁচাকৈয়ে বৰ হৃদয় বিদাৰক আৰু হৃদয়স্পৰ্শিত হৈ পৰে। নিৰ্জনতা, বিষণ্ণতাই স্তব্ধ কৰি দিয়ে তেওঁলোকৰ গতিপথ। প্ৰাণ থাকিও প্ৰাণহীনতাত ভুগিবলগীয়া হয় তেওঁলোক। নিসংগতাই হয় তেওঁলোকৰ লগৰী। কিয়নো সকলোৱেই পাহৰি যায় মাতৃশৱক। এনে হয় তেওঁলোকৰ অন্তৰত পুহি ৰখা অভিব্যক্তি আৰু অনুভূতিবোৰ পুৰি ছাই হৈ যায়। এনে হয় তেওঁলোকৰ অধিকাৰবোৰো ক'বলৈ তেওঁলোকৰ সাহস নাই। মাতৃসকল পংগু হৈ পৰে। বাৰ্ধক্যত সঁচা অৰ্থত ক'বলৈ গ'লে জীৱনটো হৈ পৰে তুচ্ছ আৰু মূল্যহীন। কৰ্দশ্যময় হৈ পৰে নিসংগ সময়বোৰ। অবাস্তৱ, অবৰ্ণনীয় ছবি এখন সৃষ্টি হয়। হৃদয়বোৰ চুৰমাৰ হৈ পৰিস্ফুট হয়, প্ৰকট হৈ উঠে। শ্বাসৰুদ্ধ হৈ পৰে জীৱনটো। জটিল সন্ধিক্ষণত পৰিণত হৈ পৰে এই বৃদ্ধত্ব। ৰজা প্ৰজা, ধনী দুখীয়া, উচ্চ নীচ বিচাৰ নকৰে এই বাৰ্ধক্যই। উচ্চ নিম্ন পদবীৰ পৰা ধৰি অহংকাৰী গৰ্বিতজনৰো প্ৰভেদ দেখা নাপায়। গৰ্ব ছাৰখাৰ কৰি পল পল মৃত্যুক আগুৱাই লৈ যায় এই নিদাৰুণ বৃদ্ধত্বই। সি যে অভিশপ্ত, অশান্তিদায়ক হৈ পৰে মাতৃশৱৰ, পিতৃশৱৰ। 10 মাহ 10 দিন গৰ্ভত স্থিতি লৈ পৃথিৱীৰ পোহৰ দেখা, মাতৃৰ বুকুৰ স্তনপান কৰি ডাঙৰ হোৱা, বুকুৰ আপোন সন্তান সন্ততিয়ে পিতৃ মাতৃক পাহৰি যায়। একমাত্ৰ জীয়াই থকাৰ সম্বল হিচাপে পিতৃ মাতৃয়ে বিচাৰি লয় বৃদ্ধাশ্ৰম। বৃদ্ধাশ্ৰমেই যেন শেষ আশ্ৰয়ৰ স্থলী হৈ পৰে।
জীৱনবোৰো বুকুত পুহি থোৱা আশাবোৰো বিষাদগ্ৰস্ত হৈ জুমুৰি দি ধৰে। কি বেদনাদায়ক। আপোন বুলি যিজনক ভবা হৈছিল তেওঁলোকৰ ওচৰত বিদ্ধত্ব হৈ পৰে হেঙাৰ স্বৰূপ, নিন্দাৰ পাত্ৰ। বিদ্ধত্বৰ বাবেই চিকমিকাই থকা এক মুকুতাৰ মালা হিচাপে পৰিৱেশন হয়, মানে মালা হিচাপে পৰিগণিত হয়। এক সাংঘাতিক বিষাদ ভৰা হুমুনিয়াহবোৰৰ মাজেৰে অষ্টমীত অন্ত হয় বিচিত্ৰ বৃদ্ধত্বৰ এক কৰুণ গাথা। পৰিস্ফুট হৈ পৰে সেইবোৰ। আকাশজুৰি আৱৰি থকা এখন কম্বলৰ উষ্ণতাত আবদ্ধ হৈ পৰে বৃদ্ধত্ব, কেৱল বৃদ্ধত্ব। মই নয়নী ভূঞাই আপোনালোকৰ পৰা এতিয়া আঁতৰি যাম। আপোনালোকে মোৰ এই নিজৰ লিখিত কথাখিনি কেনেকুৱা লাগিল আপোনালোকে লাইক কমেণ্ট কৰিব আৰু উৎসাহ দিব। মোৰ কিবা যদি ভুল হৈছে শুধৰাই দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এনেকৈ আহি থাকিম একোটি নতুন টপিক লৈ, মোৰ নিজৰ স্বৰচিত কথাবোৰক আপোনালোকৰ আগত পৰিৱেশন কৰিম আৰু আপোনালোকে মোক আগুৱাই নিয়ক, মোৰ আশা থাকিল। এতিয়া সকলোৰে পৰা মই বিদায় মাগিছোঁ। বহুত ধন্যবাদ।